Hello everyone, welcome to my YouTube channel. আজি আপোনালোকক এটা বস্তু দেখুৱাম আমি আপোনালোকে চাগে জানে বহুতে এইডাল গছ দেখিছে নে এইডাল সুৰাটৰ গছ হয় কিন্তু পাত কেইটা যদি গাত লাগে বহুত খজুৱাই এই ফুল কেইটা খাব পাৰি এই ফুল কেইটা এইটা আমি আজি খাম হেতু কাৰণে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো এইডাল গছ এই চাব এনেকে কাটিব লাগিব নহলে হাতত ধৰিব এই এনেকে কাটি অলপ যদি গাত পাতটো লাগে বহুত খজুৱাই বহুত দিনলৈকে থাকে এই খজুৱতি এয়া আমাৰ এইখিনি ওলালে এইখিনি পালো আৰু বিচাৰি আৰু এতিয়া আমি কেনেকে বনাই এইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম এনেকে কাটিব লাগিব লাঠি কেইডালৰ পৰা এই ফুল কেইটা এৰাব লাগিব ন বাইদেউ এনেকুৱা এয়া আমাৰ বাইদেউ কাটি আছে এয়া এইখিনি হৈ গল আমাৰ এনেকে আপোনালোকেও বাছি লব পাৰে যদি খাই এয়া এইকে ফুল কেইটা এনেকে হেৰি কৰি লব লাগিব ঠাৰি কেইডালৰ পৰা চিঙি লব লাগিব এইখিনি আমি ধুই লম এতিয়া গৰম পানীত এতিয়া পানীটো চেপি পেলাই দিব লাগিব এতিয়া আৰু যি কৰি হলে আপোনালোকে খাব পাৰে ভাজি হলেও খাব পাৰে আলুৰ লগত ভাজি খাব পাৰে বা মিক্স ভেজিটেবল যদি বনাইছে তাৰে লগতো পেলাই দিব পাৰে এয়া হৈ গল ৰেডি এয়া মিঠা তেলটো গৰম হ'বলৈ দিছো পিয়াজ দিলো পিয়াজ জলকীয়া ইয়াতে দি দিব আসলতে এই ফুলটো মাছৰ লগত বনাই খাই বহুত ভাল লাগে আমি আজি মাছ দিয়া নাই বাৰু আলুৰে ভাজি খাম আৰু বুট আছিলে অলপ বুটখিনিও দি দিছো এনেকে দি দিব পাৰে আৰু যি থাকে ঘৰত ধৰক বুট যদি কাৰোবাৰ থাকে অলপমান বুটটো দি দিব পাৰে এনেকে আৰু আলুখিনি অলপ ভাজা হোৱাৰ পিছত এই আমি ফুলখিনি পেলাই দিলো এতিয়া অলপ টাইম থাকিব দিম আলুখিনি অলপ সিজি যোৱাৰ পিছত আমাৰ ৰেডি হৈ যাব খাবলৈ অলপ ঢাকনি মাৰি দিছো এতিয়া আমাৰ হৈ গৈছে ফুলখিনি অলপমান কমি গ'ল কাৰণ ফুল এনেও অকমান কমিয়ে যায় এয়া আমাৰ আজি হৈ গ'ল দুপৰীয়া আহাৰৰ মেইন ৰেচিপি সুৰাটৰ ফুল তাৰ লগত আলু আপোনালোকৰো যদি মন যায় খাব পাৰে এনেকে বনাই যদি সুৰাট পায় ওচৰত গছ কিন্তু এইটো গছ মানে জংঘলতহে হয় ৰাস্তাৰ কাষত হয় বা জংঘল থাকিলে হয় এনেকুৱা জায়গাত আৰু ইয়া বহুত পুষ্টিকৰ খাদ্য থ্যাংক ইউ